হেল্ল' ৰাইজ, ৱেলকাম টু মাই আনাডাৰ মিনি ব্লগ। আজি ওলালোঁ লগৰ এজনী বিয়াৰ ৰিচেপশ্যনলৈ বুলি। সেয়াই অকণমান সাজোন কাচোন কৰি লৈছোঁ, যিহেতু বিয়াৰ কথা। এইফালে এয়া ৰেডি হৈ গ'লোঁ মই। ৰেডি কেনেকুৱা লাগিছে জনাব। বিয়া খাবলৈ ওলাইছোঁ লগৰ তালৈ, যিহেতু লগৰ এজনীৰ লগত যাম, সেয়েহে মায়ে মোক লগৰজনীৰ ঘৰত থ'বলৈ বুলি ওলালে। আৰু এইফালে এয়া আহি পাই গ'লোঁ লগৰজনীৰ ঘৰত। যাবা দে হ'ল নাই? এইফালে এয়া হৈছে লগৰজনী ভণ্টি, মানে আমাৰ আপকামিং ব্ৰাইড। আৰু এইফালে এয়া লগৰজনীও আহি পালে মানুহজনৰ ঘৰৰ পৰা। আৰু এইফালে এয়া গাড়ীত লগৰজনী, মানুহজন, মাক আৰু আমি তিনিজনী বহি ল'লোঁ। আনফালে আহি পাই গ'লোঁ বিয়া ঘৰ। এয়া আমাৰ ধুনীয়া কইনা। বিয়া খাব আহি কইনাকে আপোনালোকক নেদেখালে বেয়া হ'ব নে কি কয় কথাটো, সেইকাৰণে অকণমান দেখাই দিছোঁ। লগতে তাইৰ লগত দুখনমান ফটোও উঠি ল'লোঁ। তাৰপিছত আহিলোঁ পেট পূজা কৰিবলৈ বুলি। এইফালে খানাত ভেজ আছিল যদিও বহুতকেইটা আইটেমেই আছিলে, আৰু মই এনেও ভেজ খায়েই বেছি ভাল পাওঁ। খাই মেলি আজৰি হৈ অলপ ৰাস্তালৈ বুলি ওলাই আহিলোঁ গোটেইকেইজনী। তেন্তে আজিৰ ভিডিঅ' ইয়াতে এৰিছোঁ, বাই।